নমস্কাৰ বন্ধুসকল, আজি আমি এপ এটা লৈ আহিছোঁ। সেই এপটো হৈছে কম্পিউটাৰ কোৰ্চ। এপটোৰ লগোটো হৈছে এইটো কম্পিউটাৰ কোৰ্চ। এই এপছটো আপোনালোকে প্লে ষ্ট'ৰত পাই যাব। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব লাগিব কম্পিউটাৰ কোৰ্চ বুলি। প্ৰথমে ডাটা অন লাগিব, তাৰপিছত লিখিব লাগিব কম্পিউটাৰ কোৰ্চ, COMPUTER কম্পিউটাৰ কোৰ্চ। এইটো ওপৰত আহি গৈছে কম্পিউটাৰ কোৰ্চ ইন হিন্দী ডিজিটেল ইণ্ডিয়া, কিন্তু হিন্দীত থাকিব সকলোখিনি আখৰ। যোনসকলে হিন্দী বুজি পায় তেওঁলোকে এই এপছটো চলাব পাৰিব আৰু বুজিব পাৰিব। আৰু কম্পিউটাৰত যিটো নেকি বহুতো টকা খৰচ হয়, কিন্তু ঘৰত যদি কম্পিউটাৰ শিকিব পৰা যায় এটা এপছৰ যোগেদি, তেন্তে বহুতেই ভাল কথা। আৰু সেইটো সুবিধা দিছে এণ্ড্ৰইড মোবাইলত। এইটো কম্পিউটাৰ কোৰ্চ ইন হিন্দী ডিজিটেল ইণ্ডিয়া ফালৰ পৰা আহিছে, যোনটো মেক ইন ইণ্ডিয়া হয়। ইয়াত স্কিল ইণ্ডিয়া বুলি লিখা আছে ওপৰত। এই কোৰ্চ যো আপকি জিন্দগী বদল সকতা হে। গতিকে এই এপছটো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। অলৰেডি 1 মিলিয়ন ডাউনলোডছ হৈছে ইয়াৰ। 4.4 ইয়াৰ ৰেটিংছ আছে। আৰু তলত ইয়াৰ ফিচাৰ্ছসমূহ আপোনালোকে চাই ল'ব পাৰিব। सरल हिंदी में कंप्यूटर, माइक्रोसॉफ्ट ऑफिस सीखे, डिजिटल इंडिया से जुड़े, এনেকুৱা বহুতখিনি ইয়াত আছে। আপোনালোকে পেচমেকাৰ হওক, ফটোশ্বপ হওক, সকলোখিনি ইয়াত শিকিব পাৰিব। গতিকে দেৰি নকৰি এই এপছটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি আপোনালোকে কম্পিউটাৰ কোৰ্চৰ বহুতখিনি ইয়াত জানি ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত কম্পিউটাৰ কোৰ্চৰ এই এপছটোৰ ওপৰতেই আছিল। মই চলাম আৰু এই এপছটো মই ইনষ্টল কৰি ৰাখিছোঁ। আৰু আপোনালোকেও যদি কম্পিউটাৰ কোৰ্চ শিকিব বিচাৰে তেন্তে এই এপছটো ব্যৱহাৰ কৰিব পাৰে। গতিকে আজিলৈ এইটো বিষয়তে আছিল। যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'টো জানে। ফেচবুক হওক, ফেচবুক হওক বা হোৱাটছএপ হওক, সকলোতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যোনসকলৰ পইচা পাতি প্ৰব্লেম হয় তেওঁসকলে এণ্ড্ৰইড মোবাইলৰ যোগেদি কম্পিউটাৰ কোৰ্চ এপছটোৰ যোগেদি বহুতখিনি কম্পিউটাৰ বিষয়ত জানিব পাৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।